हेलो बंधु बान्धवीসকল प्रीतिस किचन एंड ब्लगर अन्य एटी ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ এটা মাছৰ ৰেচিপি লৈ আহিছো। অৱশ্যে ৰেচিপিটো মই বনোৱা নহয়, মোৰ হাজবেণ্ডে বনোৱা হয়। আপোনালোকে এই ৰেচিপিটো কেনেকুৱা পাই জনাবচোন। তেন্তে বলক পলম নকৰি মোৰ ৰেচিপিটো আৰম্ভ কৰো। আৰু মাছৰ আঞ্জাখন বনাবলৈ মই এয়া ফুলকবি লুখিনি এনে ধৰণে কাটি লৈছো। এয়া আদা নহৰু পেষ্ট বনাই লৈছো। আৰু এয়াত এটা ডাঙৰ সাইজৰ পিয়াজ আৰু জলকীয়া তিনিটা এনে ধৰণে কাটি লৈছো। আৰু এয়া আলু আৰু এয়া বিলাহী কাটিছো এনে ধৰণে। আৰু এয়া অকমান গ্ৰীণ মটৰ। আৰু মই এয়া মাছখিনি এনে ধৰণে হালধি সানি লৈছো। আৰু এতিয়া মাছখিনি মই ধুনীয়াকৈ ভাজি ল'ম। আৰু এতিয়া মই এয়া মাছ ভজা তেলখিনিতে আলুখিনি আৰু ফুলকবিখিনি অকমান ফ্ৰাই কৰি ল'ম। আৰু মোৰ এয়া ফুলকবিখিনি ভজা হ'ল। এতিয়া মই এইখিনি এখন প্লেটত কাঢ়ি ল'ম। আৰু এতিয়া মই এয়া অকমান পাঁচফোৰণ আৰু তিনিটা শুকান জলকীয়া দি ললো। এইখিনি ভাজি ল'ম অলপমান। আৰু এতিয়া অলপমান ভজা হোৱাৰ পিছত এয়া পিয়াজ আৰু জলকীয়াখিনি দি ললো। আৰু এতিয়া এইখিনি অকমান সময় ভালদৰে ভাজি ল'ব লাগিব। আৰু এয়া আমাৰ পিয়াজ আৰু জলকীয়াখিনি ভজা হ'ল। এতিয়া মই বিলাহীখিনি ইয়াত দি ললো। আৰু বিলাহীখিনি প্ৰায় হাই ফ্লেমত ধুনীয়াকৈ ভাজি থাকিব যেতিয়ালৈকে বিলাহীখিনি নিসিজে। আৰু এয়া এতিয়া মই ইয়াত প্ৰয়োজন অনুসৰি নিমখ, হালধি গুড়ি আৰু জিৰা গুড়ি পাউডাৰ ইউজ কৰিছো। এইখিনিও মই এতিয়া ভালদৰে ভাজি থাকিম। আৰু এয়া চাওক আমাৰ বিলাহীখিনি ধুনীয়াকৈ ভজা হ'ল। এয়া চাওক ধুনীয়াকৈ তেলখিনি বিৰিঙি উঠিছে। আৰু এতিয়া মই ইয়াত অকমান পানী দি এইখিনি অকমান লৰাই দিম। আৰু এতিয়া ইয়াত মই এয়া আদা নহৰুখিনি দি ধুনীয়াকৈ ইয়াৰ লগত ধুনীয়াকৈ ভাজি ল'ম অলপ সময়। আৰু এয়া চাওক আমাৰ আদা নহৰু ভজা হ'ল। এতিয়া এয়া গ্ৰীণ মটৰখিনি ইয়াত দি ভালদৰে এই পেষ্টখিনিৰ সৈতে লৰাই দিম। আৰু এয়া চাওক আমাৰ গ্ৰীণ মটৰখিনিও প্ৰায় আধাখিনিমান সিজিছে। আৰু এয়া মই ফুলকবি আৰু আলুখিনি অকমান ভাজি ৰাখিছিলোঁ, সেই আলুখিনি আৰু ফুলকবিখিনি ইয়াত দি ল'ম। আৰু এয়া চাওক গোটেই বস্তুখিনি ইমান ধুনীয়াকৈ ভজা হৈছে। আৰু এতিয়া ইয়াৰ প্ৰয়োজন অনুসৰি পানীখিনি দি ল'ম। আপোনালোকে যিমানখিনি জোল খাব বিচাৰে সিমানটো জোখত পানী দিব। মই এইখিনি জোল বিচাৰিছোঁ, সেইকাৰণে এয়া মই পানীখিনি দি ল'লোঁ। আৰু ইয়াত মই এয়া মাছখিনিও দি ল'লোঁ। আৰু এইখিনি এতিয়া ঢাকোন মাৰি প্ৰায় 10 মিনিট সময়ৰ কাৰণে উতলিবলৈ দিম। আৰু এয়া চাওক আমাৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। খাবলৈ সঁচাকৈ বহুতেই টেষ্টি আছিলে। আপোনালোকে এবাৰ বনাই খাই চাবচোন এনেধৰণে। আৰু আজি মোৰ এই ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। যদি ভাল পালে মোৰ ভিডিঅ'টো প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।